কচুগুটি খাই যিখন হাতত গুটি আছে সেইখন হাত ক'ব পাৰিলে 5 টকা দিম ক সোনকালে যদি পাৰোঁ সঁচাকৈ দিবিতো যদি এনেই কৈছ চাবি কিন্তু দিম সঁচাকৈ দিম এনেই কেলৈ ক'ম যদি নোৱাৰ তেনেহ'লে 100 1 2 3 4 5 6 7 8 9 10 এখনত আছে এখনত চাওঁ দেখা নাই এখনতো গুটি নাই তোক এনেই ক'লোঁ এতিয়া তই 200 পাবি তই মোক মাৰি দিছে থাপৰ হা এনেকৈ কেনেকৈ হ'ব নহ'ব তই গেজু কৰিছ তই কৈছ ক'ব নোৱাৰিলে 100 দিম বুলি তইতো গুটি এখনতে আছে বুলি কৈছিলি এখনতে নাই বুলি কৈছিলি তোৰ যে দুখনতে যে গুটি নাই সেইটো মোৰ কথা তই কেলৈ নকলি এখনতো গুটি নাই বুলি তই এখনত আছে বুলি কেলৈ কলি ঐ ল'ৰা ছোৱালী হয় তহঁতৰ কাম বন নাই নেকি শুই উঠিয়ে খেলাত থৈ দিছে মা ভাইটিয়ে মোক মাৰিলে দে 100 মাৰি দিছে জানানে তাক চাবা কিন্তু ঠিকছে দিম কিন্তু পিছত নকবা মোক মই তহঁতৰ কথা শুনিবলৈ নাই তহঁতৰ দুটাকে ৰাম ধুলাই দিম এতিয়া কিতাপ পঢ়ে যা কিতাপ নপঢ়োঁ গৰম বন্ধ দিছে আৰু গৰম বন্ধত কিতাপ পঢ়ে নেকি আমি খেলিম ঐ মূৰ্খ তেনেহ'লে গৰম বন্ধ বুলি ভাতো নাখাবি ভাত কেলৈ খাওঁ ভাত খামেই আকৌ ভাত কি নাখাম নেকি ভোক লাগিলেই মোক যা কিবা এটা বনাওঁগৈ শুই উঠি একো খোৱা নাই তহঁতেচোন শুই উঠিয়ে খেলাত ধৰিলি আৰু এজনী জীয়ৰী ছোৱালী হৈও ৰাতিপুৱাই খেলাত ধৰিছ তোক মই চাই আছোঁ যা চোতালখনকে সাৰ মই খেলিছোঁ নেকি কিবা ভাইটি আহিহে খেলোঁ বুলি কৈছে আৰু মই চোতাল সাৰিব নোৱাৰোঁ কিন্তু বেলেগ কাম কৰিম চোতাল নাসাৰোঁ মই ঐ নকওঁ বুলি ক'লেই হ'ব নেকি পটাপট চোতালখন সাৰ এখন ঘৰলৈ গ'লে কেনেকৈ খাবি তই কি মোৰ যৌতুক লৈ যাবি নেকি তোক কাম কৰি দিবলৈ পিছত মাকহে বনাই দিব মাকে একো নিশিকালে ক'ব মা এইজনী যে একো এটা কাম নকৰে 1 নম্বৰ এলেহুৱা এখন ঘৰলৈ গ'লে তাইক যে 8 দুৱাৰি সোমাই 5 দুৱাৰি খেদি দিব ঠিক তোমাৰ ডাইলগটোকে মাৰিছোঁ আকৌ আহিবা চোতাল সাৰ তই চুপ থাক তই কিতাপ পঢ়ে যা ভালে কৈছোঁ কিতাপ পঢ়ে আৰু এবাৰ যদি ক'ব পাৰোঁ নহয় মুখে নকওঁ হাতখনে লগাই দিম মই যাওঁ কিতাপ পঢ়োঁগৈ তুমি মোক গাখীৰ এগিলাচকে দিবা খাই ল'ম পঢ়ি থাকোঁতে আৰু ৰুটি বনাবা দেই মা আজি ৰুটি খাবলৈ মন গৈছে তই অকৰা লাগি থিয় হৈ থাকিলি যে পটাপট চোতালখন সাৰ মই চাহ কৰোঁগৈ খাই ল'বি ভাইটি গ'লে একো এটা কাম কৰিব নিদিয়া তাক অকল বহি খুৱাবা মই আকৌ কাম কৰিব লাগে নাসাৰোঁ মই চোতাল নাসাৰোঁ মই যাওঁ মিনদীৰে হ'লে ঐ তোৰ লাজ চম আছে নাই ৰাতিপুৱা ক'ত মৰিবলৈ যাওঁ যা তয়ো পঢ়গে অলপমান যা তহঁতে মোক কাম কৰি খুৱাব নালাগে মই চোতালখন সাৰোঁ যা পঢ়গে যা এই ল'ৰা ছোৱালীকেইটা পঢ়া নামত পঢ়টো নাই কামৰ নামত কটো নাই অকল খেলা ধূলা আৰু খোৱা তাৰ বাহিৰে একো নাই একো চিনি নাপায় অকণে আনে অমিতা আমিনে আনে বগা ফলবোৰ পেট ভৰাই খাম ঐ তই যে শুই কবিতা মাতি আছ কৈ দিওঁ নেকি মাক তই মানে পঢ়া নাই এনেই গাই আছ ন এনেই গোৱা দেখিবি সঁচাকেতো গাই আছোঁ মোৰ মুখস্থ আছে কাৰণে মই গাই আছোঁ আৰু মই শুই মাতো বহি মাতো মোৰ কথা তই ইয়াৰ পৰা যা মায়েতো শুনি আছে না মই পঢ়ি আছোঁ বুলি তই আকৌ মাত মাতিব কেলৈ আহিলি যা তই চোতাল সাৰগৈ মই মাক এতিয়াই কওঁগৈ তই যে শুই আছ বুলি আকৌ কওঁগৈ ময়ো তোৰ কথা কম নহয় তই পৰহি দিনা যে ল'ৰা লগ কৰিছিলি তিনিআলিত ময়ো কৈ দিম আকৌ মাক ল'ৰা মই লগ কৰিছিলোঁ নেকি কিবা মিনতীহে কৰি দিছিলে মই তাইৰ লগতহে কৈছিলোঁ মই সেইবোৰ একো নাজানো মুঠতে তোক মই লগ কৰা দেখিছিলোঁ যদি মাক কৈ দিওঁ নহয় তোক ৰাম ধুলাই দিব ঐ ভাইটি মাক নকবি বৈ এতিয়া মায়ে কি বনাইছে খাওঁগৈ বৈ খাবা বাৰু নকওঁ তই কিন্তু মিনন্দীহঁতৰ বাৰীৰ পৰা আম 5টা মোক আনি দিব লাগিব যদি পাৰ তেতিয়াহে নকওঁ যদি নোৱাৰ তেনেহ'লে মই কৈ দিম হ'ব আনি দিম পাছবেলা গৈ ঐ মা ইমান দেৰিৰ পৰা পঢ়ি আছোঁ খাবলৈ যে একো এটা দিয়া নাই ঐ ল'ৰা ছোৱালী হাত তহঁতে যে আহি পাকঘৰ পালেহি মই খাবলৈ দিমগৈ নহয় ভাতকেইটা পাতি থৈছোঁ বাপেকে হাল বাই আহি ভোক লাগিব নহয় ভাতকেইটা নমাই তহঁতক মই গাখীৰ পানী দিমগৈ যা আৰু অকণমান পঢ়গে মই হাউককৈ গৈ গাখীৰকণ খীৰাই আনোগৈ গাখীৰ কি এতিয়ালৈকে খীৰাই নাই নেকি ইমান দেৰি কি কৰি থাকা ন তহঁতৰ মোৰতো কৈ থাকোঁ ৰাতিপুৱা শুই উঠা বা কামেই কৰি আছোঁ তহঁতক খোৱা চিন্তা কাম এটাতো কৰি সহায় কৰি নিদিয়েই যা আঁতৰ হ মই কিন্তু গাখীৰ পানী নাখাওঁ দেই গাখীৰ চাহহে খাম ভাইটিকে দিবা গাখীৰ খালী পেটতে গাখীৰ চাহ খোপা খাই মৰিব নালাগে
বৈ ভাইটি অকণমান পঢ়ি লওঁ। বাবুই পথাৰলৈকে যাওঁ, দেউতা হাল বোৱা চাওঁগে। তই মাৰৰ পৰা গালি খাব বিচাৰিছ নেকি হা? পঢ়িবলৈ কোৱা নাই এতিয়া অলপ আগতে? নপঢ়ো মই, তই পঢ়া যদি পঢ়ি থাক, মই যাওঁ দেউতাৰ ওচৰলৈ। যাবিনে নাযাওঁ ক, নহ'লে মই যাওঁগে। বৈ না যাওঁ, গালি খালে দেউতাই খাম আকৌ, মই অকলে নাখাওঁ। বৈ না যাওঁ। নাযাওঁ মই, তই গৈ থাক। তইচোন এতিয়া অকলে যাম বুলি ক'লি, আকৌ কেলৈ লগ ধৰি আছ? বৈ না বা যাওঁ, বৈ না, মোৰ অকলে ভয় লাগে পথাৰ যাবলৈ। বৈ না। হ'ব বৈ। চিঞৰি দেচোন, শুনিব নহয়। সবখন পথাৰত আছে চাগে। তই চিঞৰি চাচোন। দেউতা। শুনা নাই, আৰু ডাঙৰকে চিঞৰ। দেউতা, মায়ে মাতিছে ভাত খাবলৈ, আহক। ঐ বোপাইহঁত, তহঁতৰ বাপেৰে কেতিয়াবাই গ'ল ঘৰলৈ। কি দেউতা ঘৰলৈ গ'ল? ঘৰচোন আমি নেদেখিলোঁ। 10 মিনিটমান হ'ল ঘৰত যোৱা। দেউতা গ'লগে, আমি মৈত উঠিম বুলি ভাবিছিলোঁ। বৈ যাওঁগে নহ'লে বা ঘৰলৈকে। আপুনি হাল বাই থাকক দে, আমি যাওঁগে, দেউতা গ'ল যেতিয়া। ভাইটি, তোৰ কাৰণে মই পথাৰত আহিলোঁ হা? তই বাপেৰ ওচৰত আহিলি নহয়, এতিয়া ক'ত বাপেৰে কেতিয়াবাই ঘৰ পালেগে। আজি মায়ে খাব কলিজা দুটাকে। তোৰ কাৰণে আজি মই মাৰ খাব লাগিব। চব তোৰ কাৰণে হ'ল। তোৰ কাৰণে আজি ৰাম ধুলাই পাম মাৰ পৰা। খাব দে, একো নহয়, এদিন মাৰ খালে। বহুত ভাগৰ লাগিছে ভাতকেইটা খাই দিলোঁ, টোপনিহে আহিছে। ভাগৰ লাগিবইতো, ৰাতিপুৱাৰ পৰা হাল বাইছে। যাওঁ অকণমান বিচনাতে পৰি দিওঁগে। এই ল'ৰা ছোৱালী হাল ক'লে গ'লগে বাৰু? ইমান পৰ অহা নাই যে। মই তাহাঁতক পঢ়িবলৈ ক'লোঁ, গাখীৰকণ খীৰাই আনি গৰমকৈ দিবলৈ গৈছোঁ ভিতৰত, নাই, এটাও নাই। ইমানকৈ চিঞৰিছোঁ ওচৰে পাজৰে আছে বুলি, নাই, মাত বোল নাই। এহেঁতে আহক আজি, ভালকৈ দিব লাগিব। বেছি তেল ফাটিছে এহেঁতৰ। তুমিনো অকল মাওকে থাকা নে? কিবা কামতো যাব পাৰে, আহি লওকচোন, সুধিলে গম পাবা নহয় ক'ত গৈছিলে। কি কামখন ওলাব এহেঁতৰ ৰাতিপুৱাই? পঢ়িবলৈ ক'লোঁ, পঢ়া নামত পঢ়টো নাই, কামটো নকৰেই। কাম এখন কৰিব ক'লে কিমান পাল মাৰে নহয়। আহক আজি এহেঁতে, মই উঠনিৰ পৰা বাট চাই আছোঁ এহেঁতে অহালৈ। আৰু এজনী জীয়ৰী ছোৱালীজনী সৈতে ঘিল ঘিলাই ফুৰিব ল'ৰাটোৰ লগত। মা, দেউতা কি চাই আছা? আমি বহি আনিব গৈছিলোঁ। বহি এদাই হ'ল, বহি আনিলোগে 10 টকা লৈ। বহি আনিলি? ইমান ৰাতিপুৱাই দোকান খুলিলেনে? আৰু ভৰিত যে বোকা ক'ৰ পৰা লাগিলে? দোকানৰ ওচৰৰ ৰাস্তাতে ইমান বোকা, যাবলৈ যে মনেই নাযায় ইমান বোকাখনত। কিন্তু কি কৰিবা, বহি নাই যে লিখিবলৈ, সেইকাৰণে বহি একদিষ্টা আনিলোগে আৰু। কেলে তহঁতৰ দুটাকে মই যোৱা দেওবাৰে আনি দিয়া নাছিলোঁ নেকি বজাৰৰ পৰা? বহি কি কৰিলি, ইমান সোনকালে এদায় কৰিলিয়ে নে? গণিতৰ বহি এদাই হ'ল আকৌ, নাই এখিলাও পাত নাই, গণিতৰ কাৰণেহে আনিছোঁ, গণিত কৰিবলৈ। হ'ব, আনিলি ভালেই কৰিলি। যা, এতিয়া মায়ে কিবা দিব খাই লগে। এতিয়া গাখীৰ চাখীৰ খাই থাকিব নালাগে, মই ভাত বাঢ়োঁগে, তহঁতে দুটা আহ ভৰিটো ধুই একে যা, বোকা লাগি আছে, ভাত খাই লহি। হ'ব মা, তুমি ভাত বাঢ়াগে, যোৱা। ময়ো অকণমান কাটি হওঁগে, ভাগৰ লাগিছে বহুত। ভাল বাচিলোঁ, আইডিয়াটো মোৰহে আছিল, নহ'লে আজি মৰিলোঁ হ'লে দুটাই। আইডিয়াটো তোৰ হ'লে কি হ'ব, মইহে পিছ দি সোমাই বহি পাত লৈ গৈছোঁ, নহ'লে 10 টকা ক'ত পালি হ'লে বহি কিনিবলৈ। ভাল দেউতাই আনি থোৱা আছিলে বুলিহে। হ'ব দে, ভাগ্য ভাল দে বাচিলোঁ, নহ'লে ৰাম ধুলাই দিলে হ'লে। বাচ গয়া, नहीं तो धुलाई खाता है हम लोग। বৈ ভাত খাই লওঁগে, পটাপট ভাত খাই লওঁগে বৈ, ৰমেশ দিদিহঁতে পাবহি আকৌ খেলিবলৈ। তইনো এহেঁতক পেলাই মাতি থৈ আহিব লাগে খেলিবলৈ। এই খেলিম আকৌ আমি, কাবাডী খেলিম দে আমি। মই নেখেলোঁ, তহঁতে খেলিবি, মই তিনিআলিলৈ যাওঁ। তিনিআলি যা, গম পাইছোঁ। কৈ দিম নেকি মাক? ক'লে চাবি কিন্তু, তোলৈ মই আম আনি দিম আহোঁতে। 5টা নহয় 10টা আনিব লাগিব, তেতিয়াহে নকওঁ। হ'ব আনি দিম। ঐ তহঁতৰ যে উঠনি এবাৰ চিঞৰি আছোঁ পাকঘৰৰ পৰা ভাত খাহি বুলি, হা? বৈ ভাত খাই লগে বৈ, মেকুৰীয়ে খাব ভাত বাঢ়ি থৈ আহিছোঁ।
মা পঢ়া কথা এটা ডিছকাছ কৰি আছিলোঁ। বাবু পাছত আলোচনা কৰিম, এতিয়া ভাতটো খাই আহোঁ। মেণ্টৰ মাত মই নামাতো দেই। এহেঁতৰ মাতজনী কিন্তু বহুত চাওঁ, মোৰ ভয় লাগে। টিকু টিকু টিকু। ঐ তহঁতে ইমানকৈ চিঞৰিছ কেলে? টিকুৱে ভাত খাই আছে, কি হ'ল কচোন, মোকে ক। তই কৈ দে। হেৰি মানে বৰমা, আমি টিকু খেলিবলৈ মাতিব আহিছোঁ। দুপৰীয়াখন তহঁতৰ কিহৰ খেল? আবেলিকে খেলিব যা, তহঁতে খেলগে এতিয়া। টিকুৱে এতিয়া ভাত খাই শুব। যাওঁগে বৈ। তই যে অকল মোকে কৈ আছ অথনিৰ পৰা, নিজে হ'লে একো এটা ক'ব নোৱাৰ। হেৰি নহয় বৰমা, টিকুক এবাৰ মাতি দিয়কচোন, নহ'লে তাক সুধি চাওঁ। তাক আকৌ কি বেলেগকৈ সুধিব লগা আছে। তহঁতে যাওঁ ইয়াৰ পৰা। তহঁতে আহিলি, বৈ খেলোঁগে, দেৰি হৈছে বৈ। মা খেলিব যাওঁ। পটাপট বৈ, নহ'লে মা দিব কালি। দেখিছা কেনেকৈ মোৰ চকুৰ আগতে পলালে গোটেইকেইটাই। মই একো ক'বলৈ নাপালোঁ। আহক আজি ঘৰলৈ, তাক আজি মই ৰাম ধুলাই দিম। বেছি চল পাইছে ন মই দেখি। আহক ঘৰলৈ, তাক আজি মই ৰাতিকৈ ভালকৈ ভাত খুৱাম। ভাতকেইটা খাই শুব নোৱাৰিলে অকণমান। ৰাতিপুৱা কি পঢ়িলে আৰু। আহক ঘৰলৈ। ৰাতিপুৱাৰ পৰা অলৈ তলৈ ঘূৰি ফুৰিব অকল। কেলৈ জানো গৰম বন্ধ দিয়ে, স্কুল খোলা দিনকেইটাই ভাল। কমেও স্কুলত থাকে দিনটো। যাওঁ অলপ জিৰাওঁগৈ। এইবোৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰি লাভ নাই। এহেঁতৰ কাৰণে কষ্ট কৰিম, এহেঁতে কথা এটা নুশুনে। মা তৰা ঘৰত আছেনে? এইজনী আকৌ কোন আহিলে? এইবাৰ আহিলে তৰাক বিচাৰি। মিনতী, তই কি হ'ল কচোন। মিনতী নাই নেকি বৰমা? আছে, ভাত খাই বাচন ধুইছে হ'বলা। যা তই ভিতৰলৈকে যা। এইবাৰ আহিলে এজনী, দুজনে লগ খাই কিখন কথা পাতিব। মিনতী তই আহিলি, বহি বিচনাতে। মা আছিলে নাই বাহিৰত? মা বাহিৰৰ ৰুমতে আছিলে। মই সুধিছোঁ তোৰ কথা আছে নাই। মায়ে কৈছিলে বাচন ধুই আছ বুলি। আৰু মায়ে ভিতৰলৈকে যাওঁ বুলি ক'লে, সেইকাৰণেতো আহিলোঁ। ভয় লাগিছিলে তোমাৰ মাক দেখি। মাক একো নক'লে। তুমি আহিলে কেতিয়া যাবি? অকণমান দেৰিকৈ যাম। মা বোলে আজি গোটৰ মিটিং আছে। মা মিটিঙলৈ যাব নহয়, তাৰ পিছতে যাম আৰু দেই। মা গৈ ল'ব মিটিঙলৈ। তৰা কালি যে আহিছিলে ৰাহুলৰ লগৰ ল'ৰাটো, তোক বোলে পচন্দ হৈছে, মোক ক'বলৈ কৈছিলে ৰাহুলে। লাহেকৈ ক, মায়ে শুনিব নহ'লে। আজিও আহিব বোলে ৰাহুলৰ লগত, তোক বোলে আজি ডাইৰেক্ট নিজে প্ৰপ'জ কৰিব। য়েছ কৰিবি কিন্তু হা। লগে য়েছ কম নেকি বা? দুদিনমান ধৈৰ্য ধৰিব লাগিব। কি হ'ব লগে ক'লে? মই ৰাহুলৰ লগে য়েছ বুলি কৈ দিছিলোঁ। হ'ব বাৰু, তাই কৈছে যেতিয়া কৰিম বাৰু য়েছ বুলি। তহঁতে কিহৰ য়েছ ন কৈ আছ? বৰমা নহয়, মানে কুৱেশ্যন এটা সুধিছোঁ, য়েছ হ'ব নে ন হ'ব। হয় নেকি? তহঁতে কিন্তু ল'ৰাৰ কথা নাপাতিবি দেই, কৈ থ'লি হ'লে। ল'ৰা পালত নপৰিবি এতিয়াই, সৰু হৈ আছ। আৰু শুন তৰা, মই মিটিঙলৈ যাওঁ। অলৈ তলৈ ঘূৰি নুফুৰিবি আকৌ। মই অহাৰ আগত কামবোৰ কৰি থবি। এটাতো নায়েই, ভাত খাই ল মাৰিলে খেলিবলৈ। সি আহক আজি ৰাতিকৈ পাব চাকটো। এহেঁতে কেইটা বজাত আহিম কৈছিলে, তিনিআলি দিলে 3টামান বাজিব বুলি কৈছিলে। মাজনীয়ে আকৌ মোক কাম কৰিবলৈ কৈ গৈছে নহয়। যদি কাম নকৰোঁ আহি ৰাম গালি পাৰিব। এটা কাম কৰোঁ বৈ, এতিয়া 2:30 বাজিছেহে, পটাপট দুজনে কামবোৰ কৰি লওঁ, তাৰপিছত যাম। ভাল আইডিয়া, বৈ দুজনে কামবোৰ কৰি লওঁ।